যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু যদি চেনেলটো নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব। ধন্যবাদ। জয় অসম। ঘৰৰ কোনো নাই নেকি? ডাংকাতি বাইদেউ, অ ডাংকাতি বাইদেউ, নাই নেকি কোনো? বাইদেউ মা আছে নকৰো মাটি দি আছো সৰু সৰু মাই ও ভাইটি শুনাচোন, মা নাই নেকি? বন্ধু বাইদেউ হ'ব মা পৰ্বতানত বাবাদেউ আহিছে, তো তোমাক মাতিছে। নাপাব আৰু টকা পইচাৰ অকমান টানাটানি হৈ আছে, কিস্তি যোগাৰ কৰিব পৰা নাই ৰব বাইদেউ। নোৱাৰে যদি কিস্তি মাৰিব ল'বই নালাগে ন? আহকচোন আহক বাইদেউ, আপুনি বহকচোন, ৰব আপুনি বহি লওকচোন বাইদেউ, মই কথা কৈ আছো। বাইদেউ আহক 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 বাইদেউ। এইটো তাক ভাবিব লাগে ন আগতে, লোৱাৰ আগতে ভাবিব লাগিছিল তুমি। এতিয়া আৰু কান্দিলে কি লাভ হ'ব? কৰিব পৰা নাই, তোমাৰ হাজবেণ্ড ক'ত গ'ল? আছে বাইদেউ, মাতি দিয়কচোন। হেৰি শুনিছেনে? বন্ধুনৰ বাইদেউ আহিছে, আহকচোন। এখেতে নেকি তোমাৰ হাজবেণ্ড? হয় বাইদেউ, এখেতে মোৰ। দেখাতো গেলা মদত কি যেন লাগিছে। কি ক'ব বাইদেউ, বহক বহক আপুনি বহক। বাইদেউ মোৰ আগতে খোৱা নাছিলো, এই লকডাউনৰ পৰা খোৱা কৰিছো বাইদেউ। জানছি বাইদেউ, অভাৱত স্বভাৱ নষ্ট হৈছে। আমি মতাবিলাকে মুদ নাখালি উপায় নহা হৈছে বাইদেউ। ভাবিব লাগে নে? কিস্তিৰ কথা আছে, বন্ধন লৈছে আপোনালোকে। কিস্তি হৈছে আপোনালোকে জানেনে? নহয় নহয় বাইদেউ, আমিতো কিস্তি দিয়ে আছিলো বাইদেউ। এই চৰকাৰৰ ইলেকশ্যন আহিল, তাই মোক কিমান যাব হাক দিলো বাইদেউ। ইলেকশ্যনত যাব নালাগে, ভোটৰ টাইমত তাই ভোট বিচাৰি যাওঁতে দিব নালাগে বুলি কৈছে, মাফ কৰি দিব বোলে চৰকাৰে। নহয় নহয়, চৰকাৰে মাফ কৰি দিব। আমি সেইকাৰণে পুৰুষসকলে টিভিতে বিলাক যাব দিছিল, মোকো কাম কৰিব হাক দিছিল। মই সেই চান্সটো তাক যাব দিওঁতে তাই আজি এই ইমান বিল হৈ গ'ল। মই কেনেকৈ দিম? মই সেই উপায় নাপায় এই মুঠ খাৱা কৰিছি আমি মতাবিলাকে, নহলে আমি অভাৱত স্বভাৱ নষ্ট নহয়। জানছি বাইদেউ, এতিয়া আৰু চৰকাৰতো পইচা চৰকাৰক দিবই লাগিব আপোনালোকে। 2 দিন পলাম হ'ব বাইদেউ, আমি এতিয়া নোৱাৰো। কাম বন হচ্ছি, 11টা বজাত বন্ধ, আপোনালোকে জানাই। গম পাইছো। কি কৰে মই নাজানো, তাইক সোধক। ঠিক আছে, মই ছাৰক এটা ফোন কৰি যি কৰে কৰক। ছাৰ, এই যে ডাংকাতি বোলা, হয়, লোন লৈছিলে ন বন্ধনৰ পৰা। সিহঁতৰ বহুত অৱস্থা বেয়া হয়, এতিয়া কি কৰিব আৰু, দুদিন পলম হ'ব বুলি কৈছে। হয় হয় হয়, ঠিক আছে বাৰু, মই সিহঁতক জনাই দিম। ঠিক আছে। ছাৰে ক'লে আপোনালোকক বেয়া লাগিছে, দুখ লাগিছে ছাৰৰো, এতিয়া উপায়তো নাই। উপায় নাই বাইদেউ, উপায় নাই, আমাৰো উপায় নাই বাইদেউ। কি ক'লে? এতিয়া আৰু আপোনালোকে লাহে লাহে দিবা আৰু নেকি? মই পাৰিলে দিম, নৰিলে নৰো আৰু, মৰিবতো নোৱাৰো। সেইটোতো হয়ে, কিন্তু দিবতো লাগিবই, নিদিলে যে উপায় নহব আপোনালোকৰে। শুনিছা কি কৈছি বাইদেউ? বিয়াটোতে দিবই লাগিব, উপায়তো নাই আৰু, কিবাকে আৰু সেইকেইটা কিস্তি কিবাকে দিব পাৰিলে আৰু বাইদেউ আপোনাৰ হিচাপে কাম কৰিছো বাইদেউ। হ'ব হ'ব, নালাগে, হ'ব 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 দিয়া, হ'ব দিয়া, ভাল হয়, হ'ব হ'ব। ঠিক আছে, পিছে মই উঠিছো এতিয়া। ঠিক আছে।
আপুনি কিবাকে মোক কিস্তিকেইটা ঘৰলৈ আহিব আৰু হ'ব নকলি বাইদেউ কৰাটো কোনো হ'ব নাকান্দিবা ঠিক আছে মই ৰাখো দিয়া হা क्या मरबे लगा हो बंधन पैसा काट दिबे ना सब विपद আছে কথা কলা না নহয় চলি জাকারি মরবে না গে क्या मरबे लगा এ বাইদেউ সব সামনা মই জানি তো বাপরি কি করি বন্ধন পয়সা বাইদেউ মোক তো আনো না বন্ধন পয়সা থাকলে জয়ে দিবে যেমন মরবি নাকি চলি কি আলানি চলি জাকালি আমি জানা করি তো কিন্তু মই ভাবাই নাছিল এই কথা তো মোৰ ভাবে আনাছিল এতিয়া মই এই দুটা কাজি আৰু মোক কো নাজা বন্ধন পয়সা জানা কি না টাকা চাই থাকবা লাগতো পয়সা দেখিছো বুঝছো চলি টাকা চাই থাকো এটা চাই তেনেকুৱা ঘটনা নকৰিবি বিপদ আগত চকুৰে আছে বুজিছে নে মৰা আমাৰ যাবি নাচো নাচো